হাতী দেখিলে বোলে মহৎ বুলি কয়। নমস্কাৰ, আশা কৰিছোঁ আপোনালোক কুশলে আছে। এটা বিশেষ স্থানত গৈ আছিলোঁ আৰু এনেকৈ গৈ থাকোঁতে ৰাস্তাতে হঠাৎ বৰষুণ পালোঁ আৰু বৰষুণৰ পৰা হাত সাৰিবৰ কাৰণে কাষতে এটা ঘৰ দেখা পাইছিলোঁ আৰু সেই ঘৰটোত গৈ আশ্ৰয় ল'লোগৈ। এনেকৈ ভাল লাগিল ঘৰটো দেখা পায়, কাৰণ বাঁহেৰে নিৰ্মাণ কৰা আছিল ঘৰটো আৰু ইয়াৰ উপৰিও টিন পাতৰ সলনি টকৌপাত ব্যৱহাৰ কৰা হৈছিল গৃহটোত। আৰু যদি সঁচা কথা ক'বলৈ যোৱা হ'ব, আজিকালি এই টকৌপাত সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰাৰ দৰে হৈছে। আপুনি যদি গ্ৰাম্য সমাজত থাকে তেতিয়াহ'লে হয়তো আপোনাৰ গাঁও অঞ্চলতো এই টকৌপাতবিলাক নোহোৱাই হৈ পৰিছে, কাৰণ সকলোৱে আজিকালি এটা ভাল ঘৰ, কংক্ৰিটৰ ঘৰ নিৰ্মাণ কৰিব বিচাৰে অত্যাধুনিক প্ৰযুক্তি দি, নহয় জানো? এনেকুৱা যদি টকৌপাতেৰে ঘৰ নিৰ্মাণ কৰি থকা হ'ব, বহু আৰাম পোৱা হয়, বিশেষকৈ গৰমৰ দিনকেইটাত। বাৰু যি কি নহওক, এনেকৈ অকণমান সময় অপেক্ষা কৰাৰ পাছত মই দুজন সতীৰ্থৰ কাৰণে ৰৈ আছিলোঁ আৰু এনেকৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। বৰষুণ নোহোৱা হৈছিল আৰু বতৰ ফৰকাল হ'ল। এই সুদূৰ আকাশখনিৰ তলতে থকা চবকা চবক ডাৱৰবিলাকে এক অনন্য মাত্ৰা প্ৰদান কৰিছিল আকাশখনত। যেন এনে অনুভৱ হৈছিল ডাৱৰ আৰু আকাশে যেন কিবা কথা পাতিব বিচাৰিছে, কিবা সুৰীয়া মায়াজাল ৰচিব বিচাৰিছে, এনেকুৱা মনত ভাৱৰ উন্মেষ ঘটিছিল। আগবাঢ়ি গৈ আছিলোঁ আৰু হঠাতে এটা হাতী দেখা পালোঁ। আৰু অসমীয়াত এটা কথিত বা প্ৰবাদ আছে যে যদি আপুনি ক'ৰবাত যাত্ৰা কৰি থাকে, ক'ৰবালৈ গৈ থাকে, তেতিয়া যদি হাতী আপুনি প্ৰত্যক্ষ কৰে সেই যাত্ৰা শুভ হয় বুলি কোৱা হয়। আৰু সেই কথাখিনি সাৰোগত কৰি মই অকণমান ৰ'বলৈ প্ৰয়াস কৰিছিলোঁ আৰু হাতীটোক স্পৰ্শ কৰিব পাৰি নেকি তাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ আৰু আপোনালোকক অকণমান দেখাইছোঁ। তেনেকৈ হাতী দেখিলে বোলে মহৎ বুলি কয়, শুভ কামত ওলাই। দেখিলো অকস্মাত হাতীটো, ভাল লাগিলে আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিলো। কৰবাত ওলাই আহিলে বোলে হাতী দেখা পালে দিনটো শুভ হয় বুলি কয়, আৰু ঠিক তেনেকৈ বিশেষ কাম এটাত ওলাই আহিছিলো আৰু সঁচাকে হাতীটোক লগ পাই অলপ তাৰ লগত সংগ দিবলৈ প্ৰয়াস কৰিলো আচলতে।